নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনালোক সকলোকে ধন্যবাদ আমাৰ এই নতুন চেনেলটি আঁকোৱালি লোৱাৰ বাবে আজি মই আপোনালোকলৈ লৈ আহিছোঁ বিহু সম্পৰ্কীয় এটি ভিডিঅ'টি প্ৰস্তুত কৰিছে 2012 চনৰ লতাশিল বিহুতলীৰ বিহু সম্ৰাজ্ঞী নীলাক্ষী বৰগোহাঁই বাইদেৱে তেখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় লোকনৃত্য শিল্পী তথা নৃত্য নিৰ্দেশক বিহু নাচৰ কাৰিকৰী দিশসমূহক লৈ আজি এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে আহকচোন চাওঁ নমস্কাৰ আশা কৰিছো সকলোবিলাক ভালে আছে মই নীলাক্ষী বৰগোহাঁই 2012 বৰ্ষৰ বিহু সম্ৰাজ্ঞী আজি মই আপোনালোকৰ মাজলৈ আহিছো বিহু নাচৰ বিষয়ে অলপমান আপোনালোকক শিকাম বুলি এতিয়া বিহু নাচৰ যেহেতু আগৰ নাচ আৰু আজিৰ মাজত অলপমান পাৰ্থক্য হৈছে অলপ আপগ্ৰেড হৈছে নাচবিলাক কিন্তু একেবাৰে হলনি হোৱা নাই ঠিক আছে এতিয়াও আমি কিছুমান ধৰা বন্ধাৰ মাজত আমি কিছুমান ভংগিমাসমূহ পদৰ চালনাসমূহ বা কঁকালটো ভাঙিব লাগে ঠিক আছে গতিকে আহকচোন আজি মই আপোনাক প্ৰথমতে লৈ যাওঁ কেনেকৈ আমি তালটো প্ৰথমতে তালৰ জ্ঞান নোহোৱাকৈ তালটো নজনাকৈ আমি পদৰ চালনা বা ভংগিমাসমূহ আমাৰ দিবলৈ অসুবিধা হয় গতিকে প্ৰথমতে আমি তালটো ক'ত ৰাখিম হাত চাপৰি আৰু হাত চাপৰি দিওঁতে আমি মনত ৰাখিব বিহুত যেতিয়া ভংগিমাসমূহ দিয়া হয় তাৰমানে হেণ্ড পশ্চাৰ্ছবিলাক আমি মুদ্ৰা বুলি নকওঁ ভংগিমা বুলি কওঁ ভংগিমাসমূহ যেতিয়া দিওঁ তেতিয়া আমি আঙুলি এনেকৈ ফাক নকৰোঁ আমি আঙুলি এনেকৈ ৰাখোঁ ঠিক আছে এতিয়া আমি আঙুলি যেতিয়া এনেকৈ ৰাখিলোঁ এতিয়া আমি তালটো কেনেকৈ ৰাখিম হাতত কেনেকৈ ৰাখিম দুখন হাত বাওঁ হাতখনক আমি সোঁ হাতেৰে কেনেকৈ দিম 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 ঠিক আছে এতিয়া আমি এইটো আমি লাহেকে এতিয়া মই আপোনাক পদৰ চালনালৈ যাওঁ যিটো পদৰ চালনা আমি আৰম্ভণি বা শেষলৈ আমি ব্যৱহাৰ কৰোঁ সেই পদৰ চালনাটোৰ নাম হৈছে খুজি খুজি খুপি খুপি এতিয়া এই তালটোত আমি ভৰি দুখন দেখাই দিওঁ ভৰি দুখন আমি বাওঁ ভৰিখনত আমি 1 দিম আৰু দুই ভৰিখনত আমি মানে দুইটো আমি সোঁ ভৰি দিম এতিয়া ভৰি দুখন এনেকৈ চপাই বেছি লগাই নিদিব বৰ বেছি বহলাই নিদিব এনেকৈ ৰাখিব ৰাখি 1 2 3 4 5 6 7 8 এটো হল পদৰ চালনা কেনেকৈ আমি যাম 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এটো হল পদৰ চালনাটো এতিয়া মই লগতে আপোনালোকক কৈ দিওঁ কঁকালটো কেনেকৈ ভাঙিব দুখন হাতটো কঁকালত ৰাখিব লাগিব দুখন হাত কঁকালত দিওঁতে পিছফালে এনেকৈ জইন নকৰিব বৰ বেছি সাইডত নহয় আজিকালি প্ৰায় নাচনীবিলাকক এনেকৈ হাতত সাইডত দিয়া দেখো আসলতে কঁকালত এনেকৈ ৰাখিব দেখিছেনে ৰাখি পেলাই আমি একদম সহজ উপায়েৰে কঁকালটো ভাঙিম অলপ আগলৈ হাওলিব মই ভৰি দুখনো দেখাই দিওঁ যেহেতু আমি এক বাওঁ ভৰি দিছিলোঁ যেতিয়া আমি একটো বাওঁ ভৰি দিম কঁকালটো ভিতৰলৈ সোমাব এক আকৌ দুই কোৱাৰ লগে লগে আমি কঁকালটো ওলাই গ'ল কেনেকৈ 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 গতিকে এনেকৈ আমি কঁকালটো ভাঙিম আকৌবাৰ দেখাই দিওঁ মই আগলৈ হাওলিছোঁ অলপমান আগলৈ হাওলিব লাগিব কিন্তু আঁঠুটো এনেকৈ বেণ্ড কৰি নল'ব বিহুত আঁঠুত ভেজা দি পেলাই নানাচে আঁঠুটো অফক'ৰ্চ ভাঙা হ'বই যিহেতু আমি ভৰিখন যাওঁতে কিন্তু আঁঠুটোত প্ৰেছাৰ দিব নালাগে মানে নিজকেইটাত আমি প্ৰেছাৰ দিব নালাগে কেনেকৈ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 গতিকে আজি আমি আপোনালোকক তালটো পদৰ চালনাটো আৰু কঁকাল ভাঙাটো শিকালো আমি আকৌ নেক্সট এপিছডত যাম নমস্কাৰ আশা কৰোঁ ভিডিঅ'টি আপোনালোকে ভাল পালে আপোনালোক বহুতৰ দৰে ময়ো বিহু নাচি বৰ ভাল পাওঁ কিন্তু বায়ে শিকোৱাৰ দৰে এই কাৰিকৰী খুঁটি নাটিবোৰ গম পোৱা নাছিলোঁ ইমান সহজ সৰলভাৱে শিকোৱাৰ বাবে বাক এইখিনিতে মই ধন্যবাদ দিছোঁ এই সম্পৰ্কীয় আন এটি ভিডিঅ'লৈ অতি সোনকালে বা আৰু মই আহি আছোঁ আপোনালোকৰ সন্মুখলৈ তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলো ভালে থাকক কুশলে থাকক নমস্কাৰ